এসি লাগিছিল এসি লাগি আছে আপোনাৰ 10,000 পপুলেশ্যন আছে ইয়াতে 4খন ৰেভিনিউ ভিলেজ 10খন গাঁও আছে আপোনালোকে চাই ল'ব ইয়াত এই 2018 চনৰ পৰা যেতিয়া আপোনাৰ মিটাৰ গেছ প্লেন কৰি চলিছিলে তেতিয়া বৰদনিৰ পৰা জিয়াদৰ চাৰিলৈকে 4খন লেভেল কৰিছিল কিবা কৌশলগতভাৱে আপোনাৰ যেতিয়া মিটাৰ গেছখন আপোনাৰ এই ভিজিলেন্সখন বহালে 4খন লেভেল ক্ৰছিঙৰ ভিতৰত এটাও এতিয়ালৈ নাই চব উঠাই দিলে কি কাৰণ উঠাই দিলে কাৰণ তেতিয়াই যদি মানুহ ইমানখিনি আছিলে টকাৰ কাৰণে 4খন যদি লেভেল ক্ৰছিং দিছিলে ভিজিলেন্স হোৱাৰ পিছত কমচে কম এখন দিব লাগে এতিয়া আমি 2018 চনত আমি মেমৰেণ্ডাম দি এবাৰ কেছো হৈছিলে কেছ হৈ পিনি আমি তেজপুৰত কেছ উঠাই পিনি দিলে আপোনাৰ কেছ উঠালোঁ আকৌ এদিন আকৌ এবাৰ সেনেকৈ মানুহ মাৰিছে আমি আকৌ ট্ৰেইনবোৰত কৈছোঁ সিহঁতে বন্ধ কৰিব বিচাৰিছোঁ আমিতো ইয়াত বন্ধ কৰিলে মানুহ যাব আপোনালোকে ছাৰ্ভে কৰক একমাত্ৰ ৰাস্তা এইখনে গতিকে ইয়াতে আপোনাৰ 6খন LP স্কুল আছে এখন হাই স্কুল আছে এখন চাব চেণ্টাৰ হস্পিটেল আছে গতিকে মানুহবিলাক ক'ত অহা যোৱা কৰিব এইটো কাৰণে আমি বাৰে বাৰে চৰকাৰৰ ওচৰত আমি ডিচিৰ পৰা আপোনাৰ ফৰৱাৰ্ডিং কৰি MLA